ৰাজ্যৰ পদ পৰিৱৰ্তন হ'ব নেকি দীৰ্ঘদিন ধৰি শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ হাতত থকা ঐতিহাসিক হতফুলখ্যাত শদিয়া সমষ্টিত বিগত ২০টা বছৰে একেৰাহে জনপ্ৰতিনিধি হৈও অসমৰ উন্নয়নৰ মানচিত্ৰত শদিয়াক বিশেষ স্থান দিবলৈ সক্ষম নোহোৱাত শেহতীয়াকৈ প্ৰতিষ্ঠান বিৰোধী ঢৌৱে সমাগত নিৰ্বাচনত বাৰুকৈ শদিয়াৰ বিধায়ক বলিন চেতিয়াক শলঠেকত যে পেলাব সেয়া নিশ্চিত। আনহাতে সমষ্টিটোত আহোম জনগোষ্ঠীৰ ভোটেৰে প্ৰতিটো নিৰ্বাচনতে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে যদিও স্বাধীনতাৰ পৰৱৰ্তী সময়ত মাত্ৰ প্ৰয়াত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন চৰকাৰতহে কেৱল মাত্ৰ আহোম জনগোষ্ঠীৰ বিধায়ক আছিল। শেহতীয়াকৈ সমষ্টিটোৰ আহোমৰ দুৰ্গ হিচাপে আহোম জনগোষ্ঠীক প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ আহোম জাতীয় মহাসভা, আহোম সেনা, টাইপা আদি সংগঠনে সকলো ৰাজনৈতিক দলক আহ্বান জনাইছে। কিছুদিনৰ আগতে আহোম জনগোষ্ঠীক প্ৰাৰ্থিত্ব দিবলৈ আটাচুৰ উদ্যোগত এখনি বিশেষ সভাও অনুষ্ঠিত হৈছিল। অন্যহাতে সমষ্টিৰ পুনৰ্গঠনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি সমাগত নিৰ্বাচনত শদিয়াৰ আহোম জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি শদিয়াৰ আহোম জনগোষ্ঠীৰ ৰাইজে আশাৰে বাট চাই আছে। ইতিমধ্যে আহোম জনগোষ্ঠীয় কেইবাজনীয় সমাজকৰ্মী তথা ৰাজনৈতিক কৰ্মীয়ে বেলেগ বেলেগ দলৰ টিকটৰ বাবে তেওঁলোকৰ আনুষ্ঠানিক আবেদন আগবঢ়াইছে। সেইসকলৰ ভিতৰত শদিয়াৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিপুল ফুকন অন্যতম। কৃষি বিভাগৰ স্নাতক উচ্চ শিক্ষিত সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক কৰ্মী হিচাপে বিপুল ফুকন শদিয়াৰ সমাজ জীৱনৰ লগত দীৰ্ঘ সময় ধৰি জড়িত। গতিকে শদিয়াৰ ৰাইজৰ এইবাৰ ভাৰতীয় জনতা দলৰ তৰফৰ পৰা বিপুল ফুকনক ৰাজনৈতিক প্ৰতিনিধি হিচাপে বিচাৰিছে জনতাই। মুখ্যমন্ত্ৰীৰ লগত বহুবাৰ বিপুল ফুকনৰ সাক্ষাৎ কৰিছে বৰ্তমান শদিয়া সমষ্টিৰ বিজেপি দলৰ প্ৰবল দাবীদাৰ বিপুল ফুকন হয়তো শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব নেকি? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইভ এনি অসম।